हेलो बंधुসকল আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছো আজি মই মানে আমাৰ ঘৰটো বাহিৰৰ যেটো এক্সটেৰিয়ৰ এটো মানে কালাৰ পেইন্ট কৰিম সো কালাৰ আনি থোৱা হৈছে কালাৰ কৰিবলৈ আনিছো এটো ৰলাৰ দি মানে পেইন্ট কৰিবলৈ চেষ্টা কৰিম কিমান দূৰ সফল হও দেখিলম কিমান দূৰ কৰিব পাৰো এই ৰলাৰ দি আৰু যদি ৰলাৰ দি যদি সম্ভৱ নহয় তেনে হলে এই ব্ৰাশও আনিছো ব্ৰাশটো লগাই পিনে পেইন্ট কৰিবলৈ চেষ্টা কৰিম মালুম है तेरे बाप को मत सिखा चल সো আজি প্ৰথমবাৰ ঘৰত নিজে পেইন্ট কৰিব ওলাইছো সো মানুহক নিদিলো আৰু মানুহক দিলে বহুত খৰচা হয় আৰু আমালোকে তো হৰু হুৰা মানুহ নিজে কালাৰ কৰি সাম আৰু কেনেকুৱা হয় সো যেটো কালাৰ লগাব খুজিছো ঘৰত এটো ইন্টেন্স পার্পল কালাৰ হয় ব্যাকগ্ৰাউণ্ডত যেটো ঘৰ দেখা পাইছে আপোনালোকে হেইটোৱে হল আমাৰ ঘৰ আৰু এইটো ঘৰে আমি আজি কালাৰ কৰিম মাই গড কালাৰটো লগোৱা আগৰ যেটো লুক আপোনালোকে চাব পাৰে কেনেকুৱা আছে বৰ্তমান মোৰ ওয়াইফো একেবাৰে ব্যস্ত আৰু কালাৰ কৰাতে বহুত মেহনতি এজনী ছোৱালী বিয়া কৰি আনিছো মই দেই বহুত কাম কৰিব জানে দেই কেসা লাগা মেৰা মজাক শুনি পেলাই একেবাৰে মাথাটো নিজৰ ডাঙৰে হৈ গল চাগে ছোৱালীজনী কেনেকুৱা সুন্দৰ কালাৰটো সুন্দৰ কৰিব লাগিব দেই লেকচাৰ নামাৰিবি জলদি জলদি কৰ আৰু ইটো তো কামে নাই হেল্ল ইটো কথা পাতি আছা নেকি হেল্ল হা কি খাই আছা জুস জুস কিয় খাইছে কাম কৰিছে নেকি তই গৰম গৰম কিমান গৰম 1025 স্কুইজ সবচে বেছি কাম কৰিছে আমাৰ এইটো কি খাই আছা কালা কালা ঠাণ্ডা 400 টাকা ভাগৰ লাগিছে না লাগা নাই টাইমে নাই কথা কব টাইমে নাই খোৱাটো মেইন नाइस এইটো আপোনালোকে ব্যাকগ্ৰাউণ্ডত দেখিব পাৰে ফাৰ্স্ট কোট মাৰি দিলু আৰু অলপ পিছত হুকুৱা পিছত মানে 4-5 ঘণ্টা পিছত সেকেন্ড কোট মাৰি দিম কেনে হৈছে গম নাপাও আপোনালোকে কেনে দেখা পাইছে কালাৰটো আৰু আপোনালোকে দেখিব পাৰিছে যে ঘৰৰ মানে যেটো এক্সটেৰিয়ৰ এইটো ইন্টেন্স পার্পল কালার মানে অলপ পার্পল টাইপৰ কালার লগাইছো তিনিও সাইডত আৰু যেটো বাৰান্দা সাইড আছে এইটো গ্ৰীন ইলাইচি কালারটো লগাইছো দেখিব ভাল লাগিছে নিচিনা লাগিছে আৰু এইকেদিন ব্লগ দিব পৰা নাই এইটো কাৰণতে কাৰণ এইকেদিন পুৰা ব্যস্ত হৈ আছো এই ঘৰৰ কালাৰ সালাৰ পেইন্ট কৰাৰ কাৰণে ইচ্ছা আছিল নিজৰ ঘৰটো নিজে পেইন্ট কৰা কেনে হয় পারফেক্ট হয় নহয় একো নাই আসাম টাইপ ঘৰটো চলি যায় আৰু এইটো চাব পাৰে প্ৰথমত ইয়াতে কালাৰটো লগাই লও আৰু লগাই লোৱাৰ পিছত সিধা ওপৰত গৈ পিনে চাব পাৰে ইয়াৰ পৰা মই টানি দিম আৰু এনেকৈ কালাৰ কৰি আছো আৰু চাব পাৰে আপোনালোকে আজি ব্লগৰ দ্বিতীয় দিন মানে টু বি কন্টিনিউড আৰু এদিনত কমপ্লিট হোৱা কাম নহয় পেইন্টিং কৰা तुमसे ना हो पाएगा সো এই কাৰণে এতিয়া লাগি আছো এতিয়া ৰুম ভিতৰত পেইন্টিং কৰি আছো আপোনালোকে চাব পাৰে দুটা কম্বিনেশন লগাইছো এটা হল অকমান ব্লু আৰু এটা হল গ্ৰীন ব্লু আৰু গ্ৰীন দুটা মানে কম্বিনেশনৰ কালাৰ ঘৰত পেইন্ট কৰি আছো এটো মাইহঁতৰ ৰুম মা দেউতাৰ ৰুম সো চাব পাৰে আপোনালোকে কেনে হৈছে আৰু এটো মোৰ ওয়াইফ তলত বহি বহি কাম কৰি আছে হাত বিখাই গৈছে একদম হাত ফুলি গৈছে এতিয়া ব্লু কালাৰ পেইন্ট কৰি আছে ওয়াইফে আৰু মোৰ হাতটো চাব পাৰে কেনেকুৱা সব ব্লু ব্লু আৰু একেবাৰে এই যে নীলা অবতাৰ সিনেমাৰ যেটো লুক এনেকুৱা হৈ গৈছে দুজনে